हेलो एवरीवन इफाले राति 11টা বজাত মই লাগিছো কেক বনোৱা যেহেতু ৰাতিপুৱা সোনকালে কেকটো দিব লাগিব সেইকাৰণে ইয়া ৰাতি আসলতে কেকটো বনাই আজৰি কৰি থৈছো আৰু এইটো আছিল কাস্টমাইজ ৰাতিপুৱা ইফালে আকৌ গলো খুৰীৰ লগত কাম এটাৰ কাৰণে এফালে আৰু এটা কথা কওঁ মই আসলতে কটো কেক বনাবলৈ শিকিব যোৱা নাছিলো মই নিজে আসলতে ঘৰতে কেক বনাবলৈ শিকিছো যিমানখিনি পাৰিছো হিমানখিনি মই অকলে চেষ্টা কৰিছো আৰু লাহে লাহে আসলতে পাৰিম চেষ্টা কৰি থাকিলে তাৰ পিছতে এয়া গলো মই টাউনলে অলমান ৰুমৰ বজাৰ কৰিবলৈ ইফালে আকৌ অকনমান আদিয়ে মোক বস্তুখিনি ধৰাত সহায় কৰি দিছে ঘৰ আহি পাই ইফালে ফ্ৰেছ হৈ ললো ফাৰ্ষ্টতে আৰু আজি ভাবিছো যে এইখন ৱালতে কালাৰ কৰিম বুলি যেহেতু দুখন ৱাল কালাৰ কৰি হৈ গল আৰু এই ৰুমটো সোনকালে আজৰি কৰি দিম বুলি ভাবিছো বিহুৰ আগতে যেহেতু আৰু এটা ৰুম কৰিবলৈ আছে সেইকাৰণে আৰু যদি ভিডিওটো নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো দিয়ক বাই